হাতীয়ে আমাক ক'ত আৰু কিয় ৰাস্তা আগুৰ মাৰি থৈছিলে সেইটো আপোনালোকে যদি জানিব বিচাৰিছে তেনেহ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাব। আহক এতিয়া আমি আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি এতিয়া আহি পালোঁ কাজিৰঙাৰ এইখন হৈছে ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ। এইখনতে আমি সিদিনাখন ৰাতিটো থাকি পিছদিনাখন আমি কাজিৰঙা চাম আৰু আহক আপোনালোকক আমাৰ ৰুমকেইটা অকণমান দেখুৱাই দিওঁ। ভিডিঅ'টো কৰি থাকোঁতে যিখিনি কথা কৈ আছিলোঁ সেইখিনি কথা আপোনালোকে শুনিলে হাঁহিব, মানে স্পীডটো বঢ়াই দিয়াৰ বাবে মোৰ মাতটো মানে কিবা পুতলাৰ নিচিনা হৈ গৈছে আৰু কেং টাইপৰ। সেইবাবে আপোনালোকক এনেকৈ কথাখিনি কৈ দিলোঁ আৰু। এয়া মই ৰুম দেখুৱাব লৈছোঁ। এইটো আমাৰ থকা ৰুমটো, আমি যিটো ৰুমত থাকিম আৰু সিদিনাখন থাকিছিলোঁ মানে এইটো আমাৰ ৰুমটো হয়। দেখিলেনে? বাথৰুম আছে, এইটো টিভি হয়, এইটো আমাৰ ট্ৰলিটো আৰু এইটো মোৰ স্মাইলিটো হয় যিটো মোৰ লগতে থাকে সদায়। আমি এতিয়া বাহিৰত আহিছোঁ। পিছফালে এইবিলাক টেণ্ট লগাই থৈ দিয়া আছে। টেণ্টৰ ভিতৰত সোমায়ো আপোনালোকক দেখুৱাই দিম বাৰু। কোনোবাই যদি ইচ্ছা কৰে ইয়াতে আহিব পাৰে, এনেকৈ টেণ্টতো থাকিব পাৰে। কিন্তু ঠাণ্ডাৰ বাবে আমি টেণ্টত নাথাকিলোঁ, ঠাণ্ডা পাব পাৰোঁতো। ইয়াতে টেণ্টৰ ভিতৰত এইবিলাক কম্বল গাৰু চাৰু এইবিলাক চব দি থৈ দিয়া আছে, ইচ্ছা কৰিলে থাকিব পাৰে। সৰু বাচ্ছাবিলাকক খেলিবৰ কাৰণে বহুত সামগ্ৰী আছে আৰু তাতে চাইকেলৰ পৰা আদি কৰি। এয়া মই শুইয়ে দিলোঁ বাৰু। খোৱা লোৱা আমি কৰিছে, এতিয়া অকণমান হাত ভৰি সেকি লৈছোঁ। নেক্সট ডে মৰ্ণিং আপোনালোকক লগ পাম, কাজিৰঙা চাবলৈ যাম আৰু নেক্সট ডে মৰ্ণিং। ঠিক আছে তেন্তে নেক্সট ডে মৰ্ণিং লগ পাম। নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল শিখাশ্ৰীজ ভ্লগছ। এতিয়া আমি যাব ওলাইছোঁ। আমাৰ মানে য'ত আছোঁ আমি গেষ্ট হাউচৰ ওচৰতে এখন পাৰ্ক এখন আছে, নাম কি আছিলে, অৰ্কিড পাৰ্ক নে কি আছিল? তালৈকে যাম। তাৰ পৰা আহি আমি ইয়াতে গেষ্ট হাউচত আমাৰ কাৰণে খোৱা বন্দবস্ত কৰিছে। ইয়াতে আমি আজি দুপৰীয়াৰ সাজটো খাই 1টা বজাত আমাৰ জীপ চাফাৰী আছে। তেতিয়া তাৰপিছত কাজিৰঙা ফুৰিম আৰু। এতিয়া যাওঁ ব'লক আমি অৰ্কিড পাৰ্কলৈকে। এইখন হৈছে অৰ্কিড পাৰ্ক। এয়া আমি আহি পালোঁ অৰ্কিড পাৰ্কলৈকে। ইয়াতে বহুত ধৰণৰ ফুল আছে, আপোনালোকে গ'লে দেখিব আৰু ভাল লাগিছে গৈ। ফুলৰ মাজত থাকি কাৰণো বেয়া লাগিব আৰু নে কি কয়, চবৰে ভালে লাগিব। যিখিনি পাৰোঁ আপোনালোকক ফুল দেখুৱাইছোঁ। আমাৰ হাততো টাইম নাই অৱশ্যে, 1টা বজাত আমিও আকৌ জীপ চাফাৰীৰ কাৰণে ওলাব লাগিবতো। সেইবাবে আমি দেৰিকৈ গম পালোঁ ওচৰতে যে পাৰ্কখন আছে বুলি। হঠাতে গ'লোঁ আৰু গৈ আপোনালোকক যিখিনি পাৰিছোঁ ফুল দেখুৱাইছোঁ। আগতে ছায়েন্সৰ কিতাপত দেখিছিলোঁ কলচী গছ বুলি। এয়া আপোনালোকক দেখুৱাই দিম বাৰু, চাবচোন। এয়া ছায়েন্সৰ কিতাপত দেখিছিলোঁ কলচী গছ, দেখিছেনে? এয়া কিবা পোক চোক সোমালে ঢাকনিখন বোলে বন্ধ হৈ যায়, এনেকৈ কিবা পঢ়িছিলোঁ আৰু।
আমি মিউজিয়ামত সোমাই যাওঁ। এইখন হৈছে মিউজিয়াম। ব'লক আমি ইয়াৰ ভিতৰত সোমাওঁ। ভাত খালোঁ, ভাত খাই উঠিলোঁ। গাৰ্ডেনৰ পৰা অকণমান আগত আহি পালোঁ। আহি পাই ভাতকেইটা খাই ল'লোঁ। এতিয়া যাম আকৌ জীপ চাফাৰী কৰিবলৈ। ব'লক আমি যাওঁ, জীপ চাফাৰী কৰি আহোঁ, এপাক ঘূৰি আহোঁ কাজিৰঙাখন। আমি এতিয়া অগৰাতলিত আছোঁ। অগৰাতলিৰ পৰা আমি এতিয়া জীপ চাফাৰী কৰিবৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ আৰু উঠিম এতিয়া জীপত। এইখন আমাৰ জীপখন। সেয়া আমি জীপত উঠিলোঁ। আমাৰ লগত এজন গাইড চাব, গাইডজন উঠিছে। আহক তেন্তে আমি এতিয়া কাজিৰঙাৰ পৰা এপাক ঘূৰি আহোঁ। এইখন হৈছে কাজিৰঙাৰ গেটখন, অগৰাতলিৰ গেটখন হয়। আমি ইয়াৰ ভিতৰত সোমাই আহিলোঁ। ব'লক কাজিৰঙা ভিতৰলৈকে যাওঁ। মই মাস্ক লগাই ল'লোঁ, লগতে টুপি মফলাৰ চব লগাই লৈছোঁ। বহুত বতাহ দি আছিলে আৰু এনেকৈ খোলা গাড়ীত গ'লে বহুত বতাহও লাগেতো, সেইবাবে এনেকৈ পিন্ধি ল'লোঁ আৰু ঠাণ্ডা নালাগিব। এইটো দাদা আৰু এইটো গাহৰিটো দৌৰি আছে। মোবাইলেৰে ভালদৰে নেদেখিম আৰু জুম কৰি কিনে মাৰিছোঁ। সেয়া আমি, আমাৰ লগত এজন গাৰ্ডো আছে। তুমি ভিডিঅ' কৰি আছা নে ফটো? তাহলে ফটো উঠাই আছে। গাহৰি চাম দেই এতিয়া আমি। গাহৰি খোলা গাহৰি। গড় দেখিলোঁ, সেয়া গড়। এই আমাৰ সন্মুখত থকা বিলখন হৈছে চহলা বিল। এইখন কাজিৰঙা ডাঙৰ বিল হয়। মূৰত দুটা কোলা ৰঙৰ বাৰ আছে। এই আমাৰ সন্মুখত থকা বিলখন হৈছে চহলা বিল। এইখন বোলে কাজিৰঙা ডাঙৰ বিল হয়। মূৰত দুটা কোলা ৰঙৰ বাৰ আছে। কি নাম ক'লে দাদা? বাৰ হেডেড গিল। ভিতৰাজ। এইটো সেকেন্ড হাইয়েষ্ট ফ্লাইং কৰা চৰাই হয়। দুটা লাভ বাৰ্ড দেখিলোঁ। অসমীয়াত কি বুলি কয়? দেখিছোঁ, দিদিম বাৰু ভিডিঅ'টোত আপোনালোকক। লাভ বাৰ্ড ইয়াৰ পৰা নেদেখি বাৰু, মই দি দিম ভিডিঅ'। এইটো বনৰীয়া মুৰ্গী হয়। ইয়াৰ পিছত আমি চিলনী এটা দেখিম। চিলনীটোৰ পুৰা চিতল মাছ খাই আছে। এয়া আমি বাইনকুলাৰেৰে জুম কৰি মাৰি দিছে আৰু, নহ'লে যে নেদেখি অকণমান দূৰত আছে।
পূৰা ফ্ৰেছ ফ্ৰেছ চিতল মাছ খাই আছে চিলনীজনীয়ে। আহি পালোঁ ব্ৰহ্মপুত্ৰৰ আমি এখন ডলফিন দেখিলোঁ। একদম চিধা একদম তলত চগুৰি পানী তলত সৰু সৰু এইখিনিত আমি এটা গড় দেখিছোঁ। সেইটো দেখিছেনে? গাড়ীখন দেখি গাড়ী মাত শুনি ঘৰটো জংঘলৰ ভিতৰত সোমাই গ'ল। ইমান ভয় লাগিছিলে এইখিনি সময়ত মোৰ মাতবোৰ বন্ধ হৈ গৈছে একদম। ক'ৰবাত যদি গড়টো আহিবলৈ গাড়ীতে খুন্দা মাৰি দিছে, সেইবাবে একদম ভয়তে মানে কি কৰিম আৰু মানে মাতবোৰ নাইকিয়া মোৰ বহি আছোঁ। সোমাই গৈছে ভিতৰলৈকে গড়টোৱে। সেইটো গড়টো হৈছে, দেখিছেনে? ইয়াৰ পিছত আমি হাতী দেখিলোঁ। এজনী মাক, দেউতাক আৰু পোৱালি হাতী। পোৱালি হাতীটো থকাৰ বাবে খুব ভয় খাইছিলে। এয়া হাতী, মাক, দেউতাক আৰু পোৱালি, দেখিছেনে? সেইবাবে আমি বহুত সময় তাতে ৰখি দিবলগীয়া হ'ল। বহুত টাইমলৈকে আমি মানে মাতবোৰ নোহোৱাকৈ মনে মনে থিয় হৈ আছোঁ। পোৱালীজনী থকাৰ বাবে মাকজনীয়ে ভাবিছে যে তেওঁলোকক কিবা অসুবিধা কৰিবলৈ আমি আহিছোঁ, সেইবাবে তেওঁলোকে মানে আমাক ৰাস্তাটো এৰি নিদিলে। বহুত টাইমলৈকে ৰখিছোঁ আমি। তাৰপিছত তেওঁলোক তাৰ পৰা আঁতৰি যোৱাৰ পিছত আমি মানে আহিব পাৰিছোঁ আৰু। নহ'লে তেনেকৈয়ে ৰখি থাকিব লাগিলে হয় যদি তাৰ পৰা আঁতৰি নগ'ল হয়। আমি বহুত টাইম তেনেকৈ মনে মনে ৰখি থকা দেখি তেওঁলোকেও মানে ভাবিলে হয়তো যে আমাক অপকাৰ কৰিব অহা নাই। সেইবাবে পোৱালীজনী লগতে লৈ, মাকজনীয়ে চাবচোন দেই পোৱালীজনী কেনেকৈ লগতে লৈ কিনে যাব, সুৰদাৰে সিফাল কৰি দিছে আৰু ভয়তে। ইমান কিউট পোৱালীজনী। ভয়ো লাগিছিলে অৱশ্যে সেইখিনি সময়ত, সন্ধিয়া হৈছিলে যে। এইখিনিত অলপ সময় ৰখি থাকে আকৌ, চাব দেই। তাৰপিছত লাহেকৈ এইফালে সোমাই যায়। তেতিয়া আমি ওলাই আহোঁ আৰু জংঘলৰ ভিতৰৰ পৰা। এইবিলাক হৰিণ পূৰা দৌৰি আছে সন্ধিয়া টাইমত, নিজৰ নিজৰ ঘৰলৈকে দৌৰিছে হৰিণবিলাকে। বহুত হৰিণ আছে দেই কাজিৰঙাত। হৰিণ বহুত দেখিছোঁ আমি। আচলতে সন্ধিয়া টাইমত যাব লাগে, মানে পিছবেলা টাইমত, যিটো পিছবেলাৰ চাফাৰী হয়, তেতিয়া গ'লেহে বোলে জীৱ জন্তুবিলাক ওলাই আহে, ঘাঁহ খাবলৈ ওলাই আহে যে তেতিয়া। দুপৰীয়া টাইমত ওলাই নাহে আৰু তেওঁলোক নিজৰ নিজৰ বাঁহত থাকে। এয়া নেক্সট আমি হাতী দেখিলোঁ। আমি চবেই দেখিছোঁ, মাত্ৰ বাঘ দেখা নাই। অৱশ্যে বাঘ নেদেখাও ভালে হৈছে। বাঘ দেখিলে কি অৱস্থা হ'ল হয় মই নাজানো, ক'ব নোৱাৰিছোঁ আৰু। সেইটো নেদেখিলেও এক প্ৰকাৰৰ ভালে হৈছে। এয়া হাতী, বহুত হাতী দেখিলোঁ, হৰিণ দেখিলোঁ, গড় দেখিলোঁ। এওঁলোকে হাতী গড়ৰ ভিডিঅ' কৰিছে আৰু মই এওঁলোকক ভিডিঅ' কৰিছোঁ। কাৰণ মই ভিডিঅ' কৰিলে ইমান জুম নহ'ব সেইবাবে, আৰু মই নোৱাৰোঁ, ভয়ো লাগে মোৰ বহুত, হাত চাত কঁপি থাকে, কঁপি আছিলে সেইদিনাখন ভয়তে। তেওঁলোকে হাতী গড় ভিডিঅ' কৰিছে আৰু মই তেওঁলোকক ভিডিঅ' কৰিছোঁ, নে কি কয়?
এইফালে হাতী এইবিলাক কাজিৰঙাৰ পৰা ওলাই ভিডিঅ' কৰিব থাকিয়ে গ'ল আৰু পাহৰি গ'লোঁ আন্ধাৰো হৈছিলেতো বহুত চিধা আমি ঘৰলৈকে আহিলোঁ আমি এতিয়া আহি পালোঁ তেজপুৰ কুমৰাগুৰি দলং পাৰ হৈয়ে এখন চেফ্ৰন প্ৰিণ্ট ফুড এণ্ড ককটেইল বুলি লিখা আছে বাৰু দুটা ভাগে আছে ইয়াতে আমি কিবা অকণমান খাওঁ চাহ খাওঁ লগতে আৰু কিবা ৰুটি চুটি পাওঁ যদি খাওঁ ৰাতি হৈছেতো ইমান হেভি খাব নোৱাৰি চিম্পুলকৈ খাওঁ আৰু কিবা বাটাৰ পনীৰ টাইপ চিম্পুল ৰুটি এনেকুৱাকৈ খাম খাই গৈ থাকিম আৰু ঘৰলৈকে বুলি আজি ঘৰতে থাকি দিম ৰুমলৈকে নাযাওঁ বাৰু এহে আৰু ব'লক এতিয়া খাওঁ আমি ভিতৰত খাই বৈ উঠি পূৰা টোপনি মাৰি মাৰি ঘৰ আমি কমচে কম 2টামান বাজিছে আৰু আহি পাওঁতে সেইবাবে আৰু ভিডিঅ' কৰিব নহ'ল আপোনালোকৰ লগত কাজিৰঙাত উঠা কিছুমান ফটো শ্বেয়াৰ কৰিছোঁ আপোনালোকে যদি চাব ভাল পাইছে তেনেহ'লে এটা লাইক মাৰি দিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাম